এয়া চাওক এটা সুন্দৰ যোৱা দুদিনত যিমানখিনি এটা বিশৃংখল সৃষ্টি হৈছিলে আজিৰ পৰিৱেশ চাওক সুন্দৰ প্ৰত্যেকজনে শৃংখলাবদ্ধ হিচাপে এটা সুন্দৰ ছিষ্টেমত কিমান প্ৰত্যেকজনে গৈ পেলাই শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ আমি লাষ্টবাৰৰ বাবে দাদাক এয়া চাওক বিশৃংখল বজাই আমি লাইনত শাৰী শাৰীকৈ গৈ আছোঁ প্ৰত্যেকে যদি এই দুদিনো তেনেকৈ কৰিলেহেঁতেন ন কমচে কম তেখেতৰ আত্মাই শান্তি পালেহেঁতেন সব প্ৰত্যেকজন মানুহে সুন্দৰকৈ গৈ আছে আৰু লাষ্ট এবাৰ তেখেতক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বলক আমিও সকলোৱে মিলি লাষ্টবাৰৰ কাৰণে তেখেতক শ্ৰদ্ধাঞ্জলি দিম এইটোৱে আমাৰ কাৰণে আজি শেষ শ্ৰদ্ধাঞ্জলি হ'ব হয়তো কাইলৈ তেখেতক সোণাপুৰ যিটো সমাধি ক্ষেত্ৰলৈ লৈ যাব তেখেতৰ নতুন মানে য'ত বনাই আছে তাত হয়তো প্ৰত্যেকজন মানুহ যাব নোৱাৰিবও পাৰে গতিকে আমি ইয়াৰ পৰাই আজি এই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ দাদাৰ এই অন্তিম যাত্ৰাত সকলো সহভাগী হওঁ আহক আজি যেনেকৈ যিমান দিনে সকলোৱে যিমান শ্ৰদ্ধা কৰিলে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শেষবাৰৰ বাবে তেখেতক বিদায় দিবৰ কাৰণে আমিও বৰ্তমান আমি উপস্থিত হৈছোঁহি এই সোণাপুৰ চাওক কেনেকৈ কিমান অজস্ৰ জনগণ আজি ভৰি পৰিছে তেখেতৰ অন্তিম বিদায় দিনটোত সকলোৱে অশ্ৰু শক্তিৰে বিদায় দিছে তেখেতক এই পবিত্ৰ দিনটোত আজি ক'বলৈ ভাষা নাই তেখেতৰ শব্দবোৰ আমাৰ মনৰ মাজত গুজৰি গুম্বৰিত হৈ থাকক তাৰেই কামনা কৰিলোঁ অজস্ৰ জনগণৰ আশীষ লৈ এক বিনম্ৰ পৰিৱেশ চাওক ক'বলৈ ভাষা নাই আৰু শব্দও ওলাই নাহে এক মানে অতিপাত গৰম তথাপিতো তাৰ মাজতো কিমান অনুৰাগী এনেকৈ গোটেই লোকাৰণ্য হৈ পৰিছে আপুনি হয়তো কেমেৰাই যিমান দূৰ পাৰে মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক কিমান অজস্ৰ জনগণ এনেকুৱা মানুহ মানে বহুত দেখিছোঁ কিন্তু এই পৰিৱেশত ইমানখিনি মানুহক আমি এনেকৈ দেখাটো বহুত মানে ভাগ্যৱান এক পুণ্য আত্মা তেখেতৰ আত্মাই শান্তি পাওক সদ্গতি লাভ কৰক আৰু তেখেতে যিখিনি আদৰ্শ আমাক দেখাই থৈ গ'ল সেই আদৰ্শখিনি আমি আমাৰ মনত জীয়াই ৰাখি পেলাই তেখেতক আজি এই শেষ বিদায়খনত সকলোৱে এবাৰ স্মৰণ যোনে য'তেই আছে তাৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেখেতৰ কাৰণে বহুত আশা আছিলে সেই আশাবোৰ ভৰসা হৈ ৰখি গ'ল কাকো ক'বলৈও নাপালে একো কথা কিন্তু নেদেখাজনৰ কৃপাত আৰু ভগৱানৰ আশীৰ্বাদত তেখেতে য'তেই আছে শান্তিত থাকক তেওঁৰ বিদ্ৰোহী আত্মাই শান্তি পাওক যাতে আৰু কিনো ক'ম শব্দবিহীন এটা দিন আজিৰ দিনটোত ভাষাই ক'বলৈ নাই কেনেকৈ চাওক যেতিয়া দপদপকৈ চিতাখন জ্বলি যায় ন বুকু বিষাই যোৱা এক বেদনা সকলো ইয়াত যিমানখিনি মানুহ আহিছে তথাপিতো মৰমত আৰু আৱেগত চবেই চিঞৰি আছে জয় জুবিন দা কিন্তু এই আৱেগবিহীন শব্দখিনি আৰু ক'বলৈ আৰু তেখেত আমাৰ মাজত আজিৰ দিনটোৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিলে হয়তো কাইলৈ পৰহিলে সকলোৱে মানুহে পাহৰি যাব পাৰে কিন্তু পাহৰি যোৱা উচিত নহয় তেখেতক আমাৰ মাজত জীয়াই তুলিব লাগিব প্ৰত্যেকেই তেখেতৰ কৰ্মত সংস্কৃতি